সেই বিশেষ কিতাপখনত পঢ়িবলৈ পোৱাৰ দৰে জীৱনেও আচলতে এটা কথা বহুত ভালকৈ শিকায় যে সময়ৰ কেলেণ্ডাৰ কেতিয়াও পূৰণ নহয়। ইউনিভাৰ্চিটি আহিলোঁ, য'ত এসোপামান মেমৰিজ আছে আৰু যিখিনি কামৰ কাৰণে আহিছিলোঁ সেইখিনি কৰি মেলি অলমষ্ট কমপ্লিট আমাৰ। আৰু যদিও হোষ্টেলত আছিলোঁ কিন্তু নিজৰ ৰুমটোত আগৰ দৰে থাকিব নোৱাৰিলোঁ। কোনোবাখিনিতো ৰুমমেট কেইজনলৈ মনত পৰি আছিলে। আৰু এয়া মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ্ছ হয়। এইবাৰ আকৌ মোৰ বহুত বেছি হোষ্টেলত থাকি এটা কাৰণে ভাল লাগিছে, প্ৰত্যেকটো উইঙতে মানে এজনী এজনী মোৰ ছাবস্ক্ৰাইবাৰ আছেই আৰু পুতুককৈ আহি যেতিয়া মাত খাই দিয়ে মোৰ যে কি ভাল লাগে নহয়। আৰু এতিয়া সন্ধিয়া চাহকাপ খাবলৈ আহিলোঁ, যিহেতু কাইলৈ আকৌ বেক হৈ আছোঁ ঘৰলৈ। আৰু একদম লাষ্টত মহামায়া আহিলোঁ। কেম্পাছ আহিম আৰু মহামায়া দাদাহঁতক মাত এষাৰ লগাই নাযাম, এইটো জানো হ'ব পাৰে। নিৰিবিলিখন কিনিবলৈ আহিছিলোঁ আজি। বহুত দিনৰ অন্তত খবৰ কৰি শেষত এইখন মই পালোঁগৈ। আহি বকুল দাহঁতৰ লগতো ফটো ল'লোঁ, কথা পাতিলোঁ। আৰু আজিলৈ ইমানেই, বাই বাই।